শুনা শুনা সভাসদ কর নমস্কার আমি কর নমস্কার শুনা শুনা সভাসদ কর নমস্কার আমি কর নমস্কার কথা করিব প্রসার আমি করিব প্রসার এই শুনিয়া কহ ভাষদ আমি কর এই হনুমানৰ জন্মৰ কথা কৰিব এই একদিনা নৈমিক কাননেই মুনি এই হবে মিলি ভাগৱত কৰে আলো এই সৌনিক মুনি সুধিল অন্তসূত মুনি গুৰুদেৱ এই এটা কথা গুৰুদেৱ আমি বুজি পোৱা এই এটা কথা গুৰুদেৱ আমি বুজি পোৱা কি কথা জানি গুৰুদেৱ এই আচলতে হনুমান কাৰ বীৰ্য পুত্ৰ এই পৱনৰ বীৰ্যত জন্মা নাই বুলি শাস্ত্ৰয়ে এই যদি পৱন পিতৃ নহয় আচল পিতৃ এই দয়া কৰি কোৱা গুৰু আমি জানো এই কাৰ বীৰ্যত কাৰ গৰ্ভত প্ৰথমে ভৈলা এই নাজানিলা কোনে হয় হনুৰ পিতৃ কাৰণ এই বায়ু পত্নী অঞ্জনা আছিল শাপভ্ৰষ্টা এই কোনো দিনে তাইৰ গৰ্ভত সন্তান নজন এই প্ৰথমতে হনুমান কাৰ গৰ্ভে ভৈলা এইটো কথা ঠিক গুৰুদেৱ এই বান্দৰ নাছিল হনুমানৰ সেই পিতৃ এই কেনেকৈ জন্ম পালে অঞ্জনাৰ গৰ
এই বান্দর হৈ জন্মে হনুমান নাম ধরে কিনো এই হব কথা গুরু আমার জানিবার এই ভাঙি পাতে কোয়া গুরু ধরি শোষ এই ভাঙি পাতে কোয়া গুরু ধরি শোষ তেনে হলে শুনা মুনিগণ সেই হনুমানৰ পিতৃ আৰু মাতৃ কোন আছিল বহুতে বোলে শুনা শুনা ও যত মুনিগণ পরম রহস্যিত অপূর্ব আখ্যান একদিনা শুনা পাছে যি ঘটনা ঘটে ও মাণ্ডৱৰী খ্ৰীষ্টান কৰে হৰবৰ নামিয়া কবনে স্তুতি করে ভাবিয়া হেন কালে বায়ু আৰু পুঁজি কাস্তলায় পেছৰি শূন্য পথে দুয়োজন এই শূন্য পথে দুয়োজন অৰিখি আছে স্তুতি কৰি সিহঁতে দেখা নাই অৰিখি আছে স্তুতি কৰি সিহঁতে দেখা নাই সৰবৰে স্নান কৰিব সৰবৰে স্নান কৰিব উলংগ হৈ সৰবৰে নামে দুয়োজন ইটো সিটো চাই বজে হায় গলে ইটো
সহিত চাই পাছে মনৰ ময়ূৰ আমাৰ নাছিলে উতলা মন আমাৰ জাগিলে 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 ও হাতুৰি হাতুৰি দুয়ো পানী ছটিয়া দুয়ো ইজনে সিজনৰ মনৰ ময়ূৰ আমাৰ নাছিলে উতলা মন আমাৰ জাগিলে মনৰ ময়ূৰ আমাৰ নাছিলে উতলা মন আমাৰ জাগিলে ও হাহি হাহি সৰবৰে নামে দুয়ো এই পানী চিটা চিঠি কৰে আনন্দিত এই পানী চিটা চিঠি কৰে এতিয়া চাওক সেই পানীৰ চিটি কণী পৰে ঋষিৰ হৰিৰে এই পানীৰ চিটি কণী পৰে ঋষিৰ হৰিৰে হেৰা বোপা নাপায় নাপায় পানী নিচিটিয়াবলৈ দিছে বাধা ঋষিৰ কথা সিহঁতে কাণে শুনা দ্বিতীয়বাৰ ঋষিৰ গাত পানী পৰে দ্বিতীয়বাৰ ঋষিৰ গাত কি এই তৃতীয়বাৰ পানী পৰাত ঋষি ক্ৰোধ জ্বলিলা প্ৰিয়জনক চাই পাছে অভিশাপ দিলা এই প্ৰিয়জনক চাই পাছে শুন পাখণ্ডহঁত দিল অভিশাপ মধ্যলোকত দিয়া গৈ বান্দৰ হৈ থাক বান্দৰৰ দৰে পানী ছটিয়াই থাকিলি দুয়োজন মোক কটাক্ষ নকৰিলি থাকিলি ৰংগমন আৰু শুন সন্তানৰ মুক্ত হতে দেখা নাপাবি অন্যথা খণ্ডন নহব সাপ নিশ্চয় জানিবি অন্যথা খণ্ডন নহব সাপ নিশ্চয় জানিবি অন্যথা খণ্ডন নহব সাপ নিশ্চয় জানিবি ওই অভিশাপা পাই দুয় জ্ঞান উপজিলা ঋষিৰ চৰণে ধৰি আমি মুঢ়া মতি গুৰু একোকে নাজানো কাম বানে দুয়োজনে মতে মোক কুটি পাম কহিও বুজাই কথা শুনি ঋষিয়ে মোৰ অভিশাপ কেতিয়াও খণ্ডন নহব বান্দৰ বান্দৰী হৈ দিও থাকিবই লাগিব আৰু শুন যদি সদায় শিৱে কৃপা কৰি সন্তানৰ মুখ দেখা পাবি অন্যথা খণ্ডন নহব
যদি সদাশিৱে কৃপা কৰে সন্তানৰ মুখ দেখা পাবি, অন্যথা খণ্ডন নহ'ব হা, নিশ্চয় জানিবে, অন্যথা খণ্ডন নহ'ব হা। নিশ্চয় জানিবে। ইয়াতে ককহিয়া পাছে বিদায় মাগিলা, এটা ককহিয়া পাছে বিদায় মাগিলা, এটা ককহিয়া পাছে বিদায় মাগিলা। অনন্তৰে শুনা পাছে জনকথা, কইলা, এই অনন্তৰে শুনা পাছে কথা কইলা। এ বায়ু আৰু পুজিকা স্থলা তেখনে চলিলা, মৰ্ত্য লোকত দুই গ'ল, বান্দৰাই থাকিলা, মৰ্ত্য লোকত দুই গ'ল, বান্দৰাই থাকিলা। কুঞ্জৰ বান্দৰৰ কন্যা অঞ্জনা নাম, হৰি বায়ু পত্নী হৈ থাকে, নালে নালে ঘূৰি, বায়ু পত্নী হৈ থাকে। নালে নালে ঘূৰি। ও বান্দৰ বান্দৰীৰ কথা এহি মানে, সদায় সি পাৰ্বতীৰ কথা, এই সদায় সি পাৰ্বতীৰ কথা। তো স্বামীৰ চৰণে ধৰি কয় সতী পাৰ্বতী, ও স্বামী নকৰা নিৰাশ, চৰণে ধৰি সময় কথা এটি কওঁ আমি, দিয়া স্বামী মোহ কয়া দেখ, ও স্বামী নকৰি ৰাখ, আমি চৰণে ধৰি কয় সতী পাৰ্বতী। ও স্বামী নকৰি ৰাখ, ও চৰণে ধৰি চবয়ে পঠাই দিব আমি, দিয়া স্বামী মোহ কয়া দেখ, ও স্বামী নকৰি ৰাখ। ও পাৰ্বতী বলে স্বামী ধৰিছ চৰণ, ও কথা এটি কওঁ মই শুনা দিয়া, ও কথা এটি কওঁ মই শুনা। কি কথা জানে স্বামী? ও অহাকালি যাওঁ বলা আমি বিদেশ ভ্ৰমণে, বিচাৰিছ কেৱল মাত্ৰ তোমাৰ ভনী, এই বিচাৰিছ কেৱল মাত্ৰ কি? অ কথা শুনি সদাশিৱৰ হাঁহি উঠি যায়, পাৰ্বতীক চাই পাছে মৰমেৰে, এই পাৰ্বতীক চাই পাছে, এইৰা পাৰ্বতী বিদেশ ভ্ৰমণে যাবা, বিদেশ ভ্ৰমণে যোৱাৰ আগতে তুমি মোৰ চাৰিটা কথা শুনিব লাগিব। কি কথা জানা? বোলে খেতি পথাৰ নষ্ট হৈ মাজে কৰে বাট, ৰাস্তা, খেতিৰ মাজেদি যদি ৰাস্তা গৈছি, গৃহস্থই মনৰ বিকৰতে বাটটো মাৰি দিছি, আহাক নহয় কোন কুকুৰৰ পুতাক আহে পিন্ধি, কিন্তু নহয় পিছদিনা কাষেদি আৰু এটা হৈছে, সেইটো বাট মাৰি দিছি।
ই কাষেদি আৰু এটা হৈছে গতিকে খেতিখান নষ্ট হৈ যায় পাৰ্বতী তুমি বেয়া নাপাবা পাৰ্বতী তিৰোতা নষ্ট হৈ যদি কৰে হাত বজাৰ তিৰোতা মানুহ যদি বজাৰক অহা যোৱা কৰিছে এই আজি তাৰা খুন্দা কালি তাৰা খুন্দা এই সেইটো এনাই গৈছে বুলি ধৰা দুটা কথা শুনিলা সকলোতকৈ পাগৰ কাপোৰ হ'ল মহৰি মহৰিৰ দৰে পাগৰ বস্তু পৃথিৱীত একোই নাই আজিকালিৰ মহৰি নহয় মাই বোৱা মহৰি সূতাৰ মহৰিৰ দৰে পাগৰ বস্তু পৃথিৱীত একোই নাই যদিও সূতাৰ মহৰিৰ মস্ত পাগ মহৰি কাপোৰ নৰিবা জাপত ভৰিৰ যিটো বাহুদাৰী মাইডাল লগে লগে ফালি যাব অৱস্থা টানিবও নাপা আৰু উৰিবও নাপা আৰু ল'ৰা ছোৱালী নষ্ট হৈ নুধি মা আৰু বাপত ল'ৰা ছোৱালীবিলাকে যদি মাক পিতাকৰ কথা আকৌ নুশুনে সিও বাচা গল্লাই গেছি বেছি দিন নাই অহিবে ক পাৰ্বতী কচা শিৱে পাৰ্বতী তাৰ পৰি মই গলে কইলা হব খালি ও তোমাৰ যদি ইচ্ছা আছে লৈ অহা কালি মই অকলে যাব লাগে ও দেহা ঘরে থাকিলে ও স্বামী ছায়া যাব কিনো মতে দেহর চিৰসংগী ছায়া ও স্বামী একেলগে থাকে স্বামী লগত থাকিলে ও স্বামী মহায়ানন্দ মিলই হেৰা পাৰ্বতী আকৌ সেই কথা ও কথা শুনি সদাহিবৰ হাঁহি উঠি যায় হেৰা
পার্বতী তুমি জানানে নাই পন্থে নারী বিবর্জিতা হাস্যয় বলা পন্থে নারী বিবর্জিতা ও সদাহিবে কয় শুনাচোন শুনা পার্বতী খং নকৰিবা তুমি নারী সংগত গলে পুৰুষৰ কি হয় ও ভাঙি পাতি কব আমি সদাহিবে কয় মহাপয়মাল ঘটে প্রিয়ে নারী সংগত গলে বাপরে বা ইমান সুন্দর ঘর একবার হুমা হুমা করে আমার চাকরি করবা পারে এনে ঘর আমার বান্ধা নলিলা কি চাই আছা সেইটো নবীন মাষ্টৰৰ ঘৰ আহি জানা বাটে বাটে চাই থাকে আহিব সদায় এতো বস্তু কিনকচোন আমার বড্ডা কাঠের আছে আমার নাই এতো কিনবা লাগব যক কিনক নিকিনলে মই দোকানৰ সন্মুখৰ পাই নাযাওঁ এইটো নহ'লে এইটোহে ভাল হান পাইছোঁ হেৰি এইটো কিনক হেৰা দোকানী কি দাম কৈছ হয় আমাক অলপ কমত দিবে নাই বহুত দূৰৰ পৰা আহিছোঁ অ যি বস্তু দেখে নাৰী তাকে কিনাৰ মন চিন্তা নকৰে স্বামীৰ গাঠি আছে নে নাই ধন সদায় আজি পইচাৰ লগত নাই বোলা এই দৰমহা পালি আহিম জ্বলা আজি যাওঁ বোলা কিবা অলপ খাই খৰক গেলি যাওঁ কি বেলতাবা লৈ আছিল মোক চেহেৰা দেখাবা লৈ আছিল নিৰ্বংশ হয়তি বিয়াহতকৈ যদি মই এটা ঠেলা লাইটি বিয়া হ'লো হয় বেছি সুখত খাবা পাৰিলো হয় অ লাজ মানৰ কথা তিৰি একোকে নুবুজে আৰু সেই দোকানৰ সন্মুখত বস্তু যদি কিনি নিদা ধন কৰিব সদায় পাৰ্বতী ও নাৰী পানী একে বস্তু সকলোৱে কয় নাৰী পানী একে বস্তু সকলোৱে কয় ও য'তে চোৱা ততে থাকে তাৰে আকাৰ লয় হেৰা পাৰ্বতী মই তোমাক এটা কথা সুধো উত্তৰটো দিবাচোন তোমাৰ স্বামী কেইটা তোমাৰ স্বামী এটা মই যদি কওঁ তোমাৰ স্বামী পাঁচটা তোমাৰ বুলি নহয় এই পৃথিৱীত যিমান বিবাহিতা তিৰোতা আছে মোক মাৰিলেও কম সিহঁতৰ স্বামী পাঁচটা কেনেকৈ জানা পাৰ্বতী মুখখন একেবাৰে কলা কৰি দিলা তুমি হেৰা পাৰ্বতী মহাসতী কুন্তীয়ে স্বামীৰ নাম লৈ লৈ সন্তান জন্ম দিছিল
অন্তৰত যাৰ নাম লোৱা হয় সিয়ে স্বামী হৈ উঠে। হেৰা পাৰ্বতী বিবাহিতা তিৰোতাবিলাকে গা পা ধুই উঠি শিৰত সিন্দুৰৰ ফটা মাৰে। এই দীঘল ফটাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি মাৰিব লাগে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কোৱাৰ লগে লগে তোমাৰ স্বামী কেইটা হ'ল? তিনিটা হ'লে তোমাৰ স্বামী। কপালত যিটো ডাঙৰকৈ ফটা মাৰা হয় সেইটো সূৰ্য দেৱতাক স্মৰণ কৰি মাৰিব লাগে। সেই সূৰ্য দেৱতা, তুমি যেনেকৈ আকাশত জ্বলি আছা, মোৰ স্বামীও যাতে তেনেকৈ জ্বলি থাকে। কেইটা হ'ল তোমাৰ স্বামী? চাৰিটা। আৰু লোকেলটো 5টা। কথা শুনি পাৰ্বতীৰ খং উঠি যায়। হেৰি নাৰী জাতি ধৰি কথা নাপাবা জনা, নাৰী জাতি ধৰি কথা। নাৰী নহ'লে বৰপুৰুষৰ সৃষ্টিয়ে নহয়। ঘৰৰ লক্ষ্মী নাৰী সকলোৱে কয়। কি মহাপুৰুষ ৰান্ধি বাঢ়ি আগত দিলে বৰকাইখন খায়। নাৰী অবিহনে বৰপুৰুষৰ লঘনে দিন যায়। কাম কৰিব নোৱাৰা পুৰুষৰ, তিৰি চলি পুহিব নোৱাৰা পুৰুষৰ, কথা কব জনা হলে মৰণ নাই। আজিৰ পৰা যোৱাৰ কথা মুঠেই নকওঁ, যোৱাৰ কথা মুঠেই নকওঁ। ভাং খাই খাই ঘূৰি ফুৰা অন্যত নাই মন। ভাং খাই খাই ঘূৰি ফুৰা অন্যত নাই মন। ভঙা ঘৰটোত বহি বহি, মজিয়াত বহি আকাশৰ তৰা গণিব। গাৰুৰ তলত আগ টপলা, ওপৰত দেখি আগ টপলা, ভৰিৰ পাছত দেখি আগ টপলা। ঘৰটো দেখা পাবা ভাঙৰ বাহে, ঘৰটো দেখা পাবা। আনি দিছা ৰান্ধি দিছ, পেট ভৰাই খাইছা। আনি দিছা ৰান্ধি দিছ, পেট ভৰাই খাইছা। কিমান দুখ ভুঞ্জি আছো এবাৰ ভাবি, কিমান দুখ ভুঞ্জি আছো। মোৰ গিৰাস্তলিও হৰে পাৰ্বতী, ইমান দিন যে খালা সেইবিলাক মোৰ এনাই গেল। হৰে পাৰ্বতী, বাৰু কোৱাচোন তুমি কি কি দুখত আছা? কৈ দিয়া, কৈ দিয়া তুমি কি কি দুখত আছা, কোৱা। নাই নাই, মোৰ আকৌ কিহৰ হ'ব দুখ? চকু মেলি দেখো মই চাৰিওফালে সুখ। এই খোৱাৰ সুখ, লোৱাৰ সুখ, থবত থল নাই। চাৰিওফালে সুখে মোক খুলি খুলি খায়। চাৰিওফালে সুখে মোক খুলি খুলি খায়। সি বুলি পাৰ্বতীয়ে কান্দিব লাগিলা। বহিবে লাগিলা, জানিল তুমি মোক নপোৱা আজিয়ে গুচি যাম নাহ কোনো তুমি গুচি যোৱা। লক্ষী সৰস্বতী পালে মোক পাহৰি যোৱা। হ'ব প্ৰিয়ে তোমাৰ খং বহু দূৰ পাইছে। হ'ব প্ৰিয়ে তোমাৰ খং বহু দূৰ পাইছে। পিছত নুদুহিবা কিবা ঘটনা ঘটিলে। ঠিক আছে, তোমাৰ কথাই মই শুনিম। ৰাতিপুৱা ওলাবা, গধূলি আহিম।
এইখিনি সময় যি চোৱা চাবা এইখিনি সময় যি চোৱা অনন্তৰে শুনা পাছে ৰজনী পুৱাইলা নন্দী হে ভিংগি অ নন্দী ভিংগিক মহাদেৱে আগে সকল এই নন্দী ভিংগিক মহাদেৱে ও হাঁহি হাঁহি সদাহিবে নন্দী ভিংগি কয় বৃষপ্ত সজাই দিয়া ফুৰিবলৈ যাম আমি বৃষপ্ত সজাই দিয়া ফুৰিবলৈ যাম আমি কহিবে বলে পার্বতী তুমি আহা তাড়াতাড়ি মোরা গত মন্ত্র তুমি না থাকিবা মারি কথা শুনি পার্বতীর আনন্দ মিলিলা ও লয় লাখ কৰি হতি হনাই আহিলা ও লয় লাখ কৰি হতি এতিয়া চাও ও বৃষভত উঠি শূন্য পথে গৈছে দুয়ো চেৰাই গৈছে নদ নদী আৰু হাবি চেৰাই গৈছে নদ নদী গৈ গৈ পালে গৈ অট্ট বজাৰণী গৈ গৈ পালে গৈ অট্ট বজাৰণী সদায় শিৱ পাৰ্বতীয়ে দেখে অগণন বান্দৰ বান্দৰীয়ে আছে অগণন বান্দৰ বান্দৰীয়ে বান্দৰৰ কেলি চাই ৰৈলা হেহি চাওঁতে চাওঁতে তাতে সন্ধিয়া হৈ চাওঁতে চাওঁতে তাতে শিৱেই বলে পাৰ্বতী হেৰা পাৰ্বতী এতিয়া সন্ধিয়া সময় শিৱেই বলে পাৰ্বতী এতিয়া সন্ধিয়া সময় কৈলাশলৈ যাওঁ বোলা ৰবৰ সময় কৈলাশলৈ যাওঁ বোলা আৰু আনফালে অ বান্দৰৰ কেলি চাই সতী চপিছ কৰে শিৱৰ চৰণে ধৰি কবলৈ শিৱৰ চৰণে ধৰি শিৱৰ চৰণে ধৰি আহি পাৰ্বতী বান্দৰৰ কেলি দেখি কামবানে মোৰ বহিছে অন্তৰত কামবানে মোৰ বহিছে অন্তৰত নোৱাৰো থাকিব মই দেখি
বলে আগে জানো কিবা অঘটন ঘটিব ও শিবে বলে আগে জানো কিবা অঘটন ঘটিব চিৰিৰ লগত আহা শিক্ষা এতিয়াহে চিৰিৰ লগত আহা শিক্ষা পাৰ্বতী বলে স্বামী আমি বান্দৰৰ লগ তাড়াতাড়ি বলা স্বামী বনার মাঝে তাড়াতাড়ি বলা স্বামী মই কিয় কৈছো জানে স্বামী এই বেখেৰে গলে আমি ও সিহঁত পলাই যাব বান্দৰ বান্দৰী হৈ বান্দৰ বান্দৰী হৈ ও পাৰ্বতীৰ কথা হিবে এৰাইব নোৱাৰি ও মায়া কৰি হ'ল দুয়ো বান্দৰ বান্দৰী ও মায়া কৰি হ'ল দুয়ো ও মায়া পাতে ত্ৰিনয়ন ও পাতে মায়া পার্বতীর হইতে ও বান্দৰৰ রূপে হোমার বনৰ মাজতে মায়া পাতে বান্দৰৰ ৰূপ ধৰি দুয়ো বনে চলি যায় ক্ৰীড়া কৰি থাকোতে বহুদিন পাৰ হয় মায়া পাতে শিবে বলে পার্বতী আমি এক 4 মাহের ও কৈলাসত কি হল গমতে নাপালো মায়া পাতে
ও শিৱৰ চৰণে ধৰি পাৰ্বতী কয়ে মায়া পাতে বিনয়া ও পাতে মায়া পার্বতী হইছে ও স্বামী মোৰ নধৰি বাদায় স্বামী মই আচল কথা কোৱা নাই কওঁ কওঁ বুলি কবা পৰা নাই খং নকৰিবা ভাঙি কওঁ মই মা হ'ব ওলাইছো মই স্বামী মা হ'ব ওলাইছো মই আমি মনৰে বাধা আমি মায়া চল কথা কোৱা বলে কবা পৰা নাই অঙ্গ কৰিব ভাগে পাওঁ মই মা হব ওলাইছো স্বামী মা হব ওলাইছো অ মই হৈছো গৰ্ভৱতী যদি কৈলাশে জানে অ মই হৈছো গৰ্ভৱতী যদি কৈলাশে জানে কুৎসাত্ৰ দিব হবে দেৱতা সমাজে আমাক নিদিব হেন জানি কিবা এটা কৰা হাও এই হেন জানি কিবা এটা পাৰ্বতী চক খাই উঠিল সদাহি পাৰ্বতীৰ কথা শুনি চক খাই উঠিল সদাহি পাৰ্বতীৰ কথা শুনি কি কৰো কলৈ যাওঁ নাপাই ভাবি কি কৰো কলৈ যাওঁ সদাহিবে মনে মনে ভাবে এই যিহেতু হৈ আছো আমি বান্দৰ বান্ধৰী যিহেতু হৈ আছো আমি বান্দৰ বান্ধৰী মালটোও জন্মিব আমাৰ বান্দৰ উপধৰি পাৰ্বতী সেইবোৰ চিন্তা কৰা মোৰ সময় নাই সেইবোৰ চিন্তা কৰা মোৰ সময় নাই মই আহিলো অ মই আহিলো তুমিয়ে কৰা যি ভাল হয় ঐ সি বুলি সদাহি যাবলৈ উঠিলা কান্দি কান্দি পাৰ্বতীয়ে কহিবে লাগিলা অ কান্দি কান্দি পাৰ্বতীয়ে না যাবা অ মোৰ গোসাঁই অভাগিনী কেৰি অ মোৰ গোসাঁই কাকুতি কৰিছ চৰণে ধৰিছ তুমি গুচি গলে নদীত জাম্প দিয়া হ স্বামী মৰিব নিশ্চয় কাকুতি কৰিছো চৰণে ধৰিছো
আৰু আনফালে ও কি কৰে সদায় হিবে ভাবি পোৱা এটি মাত্ৰ উপায় আছে ভাবি পালো এটি মাত্ৰ উপায় আছে হেৰা পাৰ্বতী কি উপায় জানা ও বায়ু পত্নী অঞ্জনা আছে সাপভ্ৰষ্ট হৈ ও বায়ু পত্নী অঞ্জনা আছে সাপভ্ৰষ্ট হৈ সন্তানৰ মুখ নেদেখে জানো ভাল সন্তানৰ মুখ নেদেখে হেৰা পাৰ্বতী তাৰ গৰ্ভত থৈ আহি মই তোমাৰ কাৰ বীৰ্যত গৰ্ভৱতী নাজানিব কোনো কাৰ বীৰ্যত গৰ্ভৱতী নাজানিব এতিয়া মোৰ পিছে পিছে আহি থাকা হাসিকা নামের বা কা থাকা মানুষ শুরু করব না মনত রাখা ও মধ্যরাতি গল দিও শয়ন মন্দিরে তেতিয়া চাও ও পার্বতীর গর্ভ রাখে অঞ্জনার পার্বতীর গর্ভ রাখে ও তাকে দেখি পার্বতীর আনন্দ মিল অনন্তরে শুনা পাছে জানা কথা এই অনন্তরে শুনা পাছে আৰু আনফালে ৰাতিপুৱা অঞ্জনা হইলা আসরে কাৰ বীৰ্যৰ সন্তান আছে মহাৰাজ কাৰ বীৰ্যৰ সন্তান আছে মহাৰাজ স্নান কৰি অঞ্জনা বহিলা কি শিৱৰ কুকৰ্ম দেখি ভৈলা শিৱৰ কুকৰ্ম দেখি ঐ সি বুলি অঞ্জনাই কপিবে লাগিলা সদায় শিৱক চাই পাছে গজিবে লাগিলা সদায় শিৱক চাই পাছে সাৱধান ভংৰাত ঐ অভিশাপ দিম আজি মই ভাঙৰ নিচাত মত্ত হয় কাৰ বীৰ্যৰ সন্তান তই মোৰ গৰ্ভত কৰিলি স্থাপন অভিশাপ দিম এতিখন অনন্তরে শুনা পাছে জানা পাছে এই অনন্তরে শুনা পাছে আৰু আনফালে শিৱ প্ৰভুই পাইলা খলৈ আহে স্থিৰে থাকিব পৰা আছে স্থিৰে থাকিব পৰা আছে
হল অঞ্জনায় হাত দিলে মোক কথা তো প্রচার হইব নহয় নহয় অঞ্জনার ঘরক মই যাবই লাগিব এই অঞ্জনার ঘরক মই যাবই লাগিব অঞ্জনার গৃহে যাই উপস্থিত অঞ্জনা ও অঞ্জনা 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 বুড়ি মাতিবে লাগিলা এই অঞ্জনা অঞ্জনা বুড়ি মাতিবে লাগিলা ওই হিবক দেখি অঞ্জনায় ক্রোধ জ্বলিলা ও হাহি হাহি সদাহিবে কহিবে লাগিলা ও হাহি হাহি সদাহিবে শুনা শুনা অঞ্জনা কৰিছ ভাল কাম যার বাবে ত্রিভুবনে রব তোমার নাম এই সন্তান বিখ্যাত হব জানা ত্রিভুবনে বলে বিজেতার হম নহব কোনো জনে ঈশ্বরের ভকত হব জানিবা নিশ্চয় এই কারণে রাখা প্রাণ কহিল বুঝাই এতিয়া শুনা অঞ্জনা ও বায়ু অনুহরে নাম ও রাখিলু পবন ত্রিভুবনে জানিব ই পবন এই ত্রিভুবনে জানিব ই ও তুমি মাতৃ পবন পিতৃ জানিব সংসারে ও তুমি মাতৃ পবন পিতৃ জানিব সংসারে খ্যাতি রাখিব ই আজির হন্তে ঋষির হাত মই মোচন কর তোমার মন দুঃখময় আঁতরাই এই তোমার মন দুঃখময় এই বুলি সদাহিব আহিলা উলতে শিখম জন্ম পালে বান্দর এই শিখম জন্ম পালে ও জন্ম পাই বান্দরে চকু মেলি আর সেই পূবৰ সূৰ্যটোক খোৱা বস্তু বুলি ভাবি সন্ধ্যা উৰি এই খোৱা বস্তু বুলি ভাবি সন্ধ্যা উৰি ও এইটো আৰু কি আহে ৰাহুল ভাবে পাৰো যদি বাধা দিওঁ বান্দৰৰ খেদত পালে গৈ দেৱৰ আগত এই বান্দৰৰ খেদত পালে গৈ হব কথা ভাঙি কলে ইন্দ্ৰৰ কি ইমানত পালি পালে সামান্য মান ইমানত পালি কৰে ও শিক্ষা দি বুলি ইন্দ্ৰই আগবাঢ়ি যায় শিক্ষা দি বুলি ইন্দ্ৰই আগবাঢ়ি যায় ইন্দ্ৰৰ হস্তিক ফল বুলি ধৰি ইন্দ্ৰৰ হস্তিক ফল বুলি ও কাণ্ড বিখন দেখি ইন্দ্ৰই বজ্ৰ দিলা মাৰি বজ্ৰ প্ৰহাৰে বান্দৰ হনুবল ভাঙি বজ্ৰ প্ৰহাৰে বান্দৰ হনুবল ভাঙি সুমেৰু পৰ্বতে বান্দৰ বাগৰি
হেন কালে বায়ু যায় উপস্থিত এই হেন কালে বায়ু যায় ও বায়ু বন্ধ করে দিলাম পৃথিবীর ভিতরে এই বায়ু বন্ধ করে দিলাম পৃথিবীর ভিতরে তাকে দেখি দেব গণে ভাই হোক বায়ু অবিহনে কোনো থাকিব ন সকলো দেৱতা চলি গলে এই সকলো দেৱতা চলি গলে চলি যাই দেৱগণ সুমেৰু পৰ্বতে কিৰাম ৰাম সুমেৰু পৰ্বতে বায়ুৰ ওচৰে যায় হইলাই উপস্থিতে হইলাই উপস্থিতে চিন্তা নকৰিবা কিৰাম ৰাম চিন্তা নকৰিবা জীয়াই দিব তোমাৰ পুত্ৰ নিশ্চয় জানিবা নিশ্চয় জানিবা দেৱগণৰ আশীৰ্বাদে ও বান্দৰ সুস্থ হইলে আৰু সেই বান্দৰৰ নাম ও মুখৰ হনু ভঙা দেখি হনুমানে এই মুখৰ হনু ভঙা দেখি ত্ৰিভুৱনে ৰব এই বান্দৰৰ মহাভক্ত হব জানা এই বান্দৰ মহাভক্ত হব জানা ও চারি যুগে অমর হব ও বিরহ হনুমানৰ জন্মৰ কথা ও ভৈলা দয়াময় 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 দয়াময়